এছএছ এডুকেশ্যন ব্লকৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত যিটো ভিডিঅ' আপলোড হ'বলৈ গৈ আছে, এই ভিডিঅ'টো আপোনালোকৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে। কাৰণ আজি এই ভিডিঅ'টোৰ যিটো টপিকছ, সেই টপিকছে আপোনালোকৰ জীৱনৰ গতি সলাই দিব। এই টপিকছটো হৈছে আমি কেনেকৈ আমাৰ সমাজখনক ড্ৰাগছ মুক্ত কৰিব পাৰিম। এই ক্ষেত্ৰত অভিভাৱক আৰু অভিভাৱিকাসকলৰ সন্তানৰ প্ৰতি যথেষ্টখিনি কৰিবলগীয়া আছে, যাৰ কাৰণে মই অভিভাৱক আৰু অভিভাৱিকাসকলৰ কাৰণে মাত্ৰ দুটা টিপছ দিছোঁ। আৰু এই দুটা টিপছ যদি আপোনালোকে পালন কৰে, তেতিয়াহ'লে আপোনালোকৰ ল'ৰা ছোৱালীৰ জীৱন বা লাইফ ষ্টাইল চেঞ্জ হৈ যাব। তাৰ প্ৰথম টিপছটো হৈছে আমি প্ৰত্যেকজন অভিভাৱক অভিভাৱিকা বিচাৰোঁ আমি ল'ৰা বা ছোৱালীজনক উচ্চ শিক্ষিত কৰিব বিচাৰোঁ, MBBS নাইবা ইঞ্জিনিয়াৰ বনাব বিচাৰোঁ। কিন্তু এনেকুৱা কোনো এজন অভিভাৱকে নিবিচাৰে নিজৰ ল'ৰা ছোৱালীক এজন উচ্চ শিক্ষিত বনোৱাৰ আগতে এজন সুনাগৰিক বা ভাল মানুহ হিচাপে গঢ় দিয়াৰ কথা কেতিয়াও চিন্তা নকৰে। আমি যদি উচ্চ শিক্ষিততকৈ আগতে ভাল মানুহ বা সুনাগৰিক হিচাপে গঢ়ি তোলাৰ কাৰণে চিন্তা কৰোঁ, তেতিয়াহ'লে সেইজন ল'ৰা বা সেইজন ছোৱালী ভৱিষ্যতে কেতিয়াও বেয়া হ'ব নোৱাৰে। আৰু 2 নম্বৰ টিপছটো হৈছে আমি যদি ল'ৰা বা ছোৱালীক সম্পূৰ্ণ স্বাধীনতা দিওঁ, ল'ৰাজনে কি কৰিছে কি কৰা নাই, ক'ত খাইছে বা কি খাইছে, ৰাতি বিচনাত শুইছে নে নাই, বা কাৰোবাৰ লগত ওলাই গৈছে, কেনেকুৱা বন্ধুৰ লগত সিহঁতৰ সংগী, এই আটাইবোৰ যদি আমি চালি জাৰি নাচাওঁ বা অধ্যয়ন নকৰোঁ, তেতিয়াহ'লে আমি ল'ৰা ছোৱালীক মৃত্যুৰ গৰাহলৈ ঠেলি দিয়া হ'ব। সেইকাৰণে মই আপোনালোকলৈ বাৰে বাৰে অনুৰোধ কৰিছোঁ, মই আলোচনা কৰা এই দুটা টিপছ আপোনালোকে সদায় মনত ৰাখিব আৰু ল'ৰা ছোৱালীৰ জীৱনৰ কাৰণে আপোনালোকে এই দুটা টিপছ কাৰ্যকৰী কৰিব।